মনৰ কথা এই চেনেলটোত আকবৰ আৰু বীৰবলৰ যি কাহিনী প্ৰস্তুত কৰি থকা হৈছে তাৰে দশমটো খণ্ডলৈ আপোনালোকক স্বাগতম। ৰাজ্যৰ সকলো ব্যক্তি অকৰ্মণ্য হৈ যোৱাৰ পিছত বীৰবলে তাৰ কেনেকৈ সমাধান উলিয়ালে তাকে আমি এই কাহিনীটোত শুনিম। এবাৰ সম্ৰাট আকবৰে ঘোষণা কৰিলে যে দিল্লী চহৰত যিমানবোৰ অকৰ্মণ্য ব্যক্তি আছে আটাইকে দেশৰ অৰ্থভাণ্ডাৰৰ পৰা অন্ন, বস্ত্ৰ আৰু বাসস্থান দিয়া হ'ব। এই সুখবৰ চাৰিওফালে প্ৰচাৰ হোৱাৰ লগে লগে কাম বন বাদ দি বহু মানুহ দিল্লী চহৰলৈ লৰি আহিল। দিল্লী চহৰ লোকে লোকাৰণ্য হ'ল। বিনা পৰিশ্ৰমে যদি অন্ন, বস্ত্ৰ আৰু বাসস্থান পায় তেনেহ'লে পৰিশ্ৰম কিয় কৰিব লাগে? বিনা পৰিশ্ৰমে খাবলৈ পোৱাটো ভাগ্যৰ কথা। ইফালে অকৰ্মণ্যক প্ৰশ্ৰয় দিয়া বুলি সম্ৰাটৰ বিৰুদ্ধে অভিযোগ উঠিল। এনে কাম কৰিলে গোটেই দেশখনৰ মানুহেই অকৰ্মণ্য হ'ব আৰু দেশখন ৰসাতলে যাব বুলি দেশৰ চিন্তাশীল মানুহবোৰে ভবা চিন্তা কৰিব ধৰিলে। তেওঁৰ দৰে দূৰদৰ্শী সম্ৰাট এজনে এনে কাম কৰাটো উচিত হোৱা নাই বুলি ক'লে। সম্ৰাটে নিজৰ ভুল বুজি পালে আৰু বীৰবলক মাতি আনি ক'লে, বীৰবল, কামটো ভাল নহ'ল। আমি পৰিশ্ৰমী মানুহক অকৰ্মণ্য কৰিব বিচৰা নাছিলোঁ। কেৱল যিবিলাক মানুহ প্ৰকৃততে অকৰ্মণ্য তেওঁলোককহে অন্ন, বস্ত্ৰ আৰু বাসস্থান দিব খুজিছিলোঁ। কিন্তু হিতে বিপৰীত হ'ল। গতিকে তুমি যদি ইয়াৰ এটা বিহিত ব্যৱস্থা নকৰা তেনেহ'লে দেশখন সঁচাকৈ ৰসাতলে যাব। বীৰবলে ক'লে, ঠিক আছে জাহাপনা, আপুনি চিন্তা কৰিব নালাগে। যি কৰিব লাগে ময়ে কৰিম। এইবুলি বীৰবলে সকলোৰে বাবে থকা ঘৰ নিৰ্মাণ কৰিবলৈ আদেশ কৰিলে। ঘৰ নিৰ্মাণ হোৱাৰ পাছত যিমানবোৰ অকৰ্মণ্য মানুহ আছিল সকলোকে ঘৰ দখল কৰিবলৈ ক'লে। সেইবিলাকৰ কোনোৱেও বস্ত্ৰ, অন্নৰ বাবে চিন্তা কৰিব নালাগে বুলি ক'লে। হাজাৰ হাজাৰ অকৰ্মণ্য মানুহ গৈ সেই ঘৰবোৰত সোমাল। কোনোৱে কাম বন নকৰে, খায়, শুৱে আৰু আড্ডা দিয়ে। কি যে মজা! তেওঁলোকে আনন্দত দিন কটাব ধৰিলে। সম্ৰাটক তেওঁলোকে ধন্যবাদো জনালে। এদিন বীৰবলে মানুহবোৰ যেতিয়া মাজৰাতি টোপনি যাব তেতিয়া ঘৰত জুই জ্বলাই দিবলৈ আদেশ কৰিলে। যেনে আদেশ তেনে কাম। ঘৰবোৰ জ্বলাই দিয়া হ'ল। জুইৰ শিখাই চাৰিওদিশ পোহৰাই তুলিলে। মানুহবোৰৰ মাজত হোৱা দোৱা লাগিল। তেওঁলোকে নিজৰ নিজৰ ঘৰৰ পিনে দৌৰিবলৈ আৰম্ভ কৰিলে। মাত্ৰ 4জন মানুহে পলাবলৈ চেষ্টা নকৰিলে। তেওঁলোকে ভাবিলে, লাগিলে জুইত জ্বলি মৰিম, তথাপিও পলাবলৈ পৰিশ্ৰম নকৰোঁ। বীৰবলে সেই 4জন মানুহক সম্ৰাটৰ ওচৰলৈ হাজিৰ কৰিলে। বীৰবলে ক'লে, জাহাপনা, আপোনাৰ ৰাজ্যত কেৱলেই 4জনে প্ৰকৃত অকৰ্মণ্য লোক আৰু আনবোৰ পলাই গ'ল। সম্ৰাটে সকলো কথা শুনি হাঁহিবলৈ ধৰিলে আৰু বীৰবলৰ কৌশলত সম্ৰাট মুগ্ধ হ'ল। তেওঁ জনসাধাৰণৰ সন্মুখত বীৰবলক প্ৰশংসা কৰিলে আৰু অজস্ৰ স্বৰ্ণ মুদ্ৰাৰে পুৰস্কৃত কৰিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰিলে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰক যাতে আমাৰ নতুন ভিডিঅ'ৰ আপডেট আপোনালোকৰ হাতত যায়। আগলৈ আকৌ নতুন কাহিনী লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক আৰু আনন্দত থাকক। থেংক ইউ আজিৰ বাবে।